Hello students, welcome to your classes. এটি নতুন খণ্ডৰ সৈতে তোমালোক সকলোকে স্বাগতম জনাইছো আৰু যিসকলে কন্টিনিউ মোৰ লগত ক্লাছসমূহ কৰি আছে তেওঁলোকে গম পাইছে যে আমি চেপ্টাৰ 4 সৰল সমীকৰণ সমাধান কৰি গৈ আছো আৰু যোৱা ক্লাছটোত আমি অনুশীলনী 4.1 ৰ 1 আৰু 2 কোৱেশ্চন দুটা সলভ কৰিছিলো আৰু আজি আমি কোৱেশ্চন নম্বৰ 3 ৰ পৰা ষ্টাৰ্ট কৰিম আৰু যিসকলে নতুনকৈ আহিছা তেওঁলোকক ৰিকুৱেষ্ট কৰিছো যাতে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা তাৰ বাবে তেতিয়া মই দি থকা ভিডিঅ'সমূহ তোমালোকে পাই যাবা মই দিয়াৰ লগে লগে গতিকে আহচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰো 3 নম্বৰ যিকেইটা কোৱেশ্চন আছিল 3 নম্বৰ কোৱেশ্চন কেইটাত কৈছে কি তলৰ উক্তিবোৰৰ পৰা এটাকৈ সমীকৰণ গঠন কৰা সমীকৰণ এটা গঠন কৰিব দিছে সমাধানৰ কথা এতিয়ালৈকে আমাৰ আহা নাই হা সমাধান আমি পিছত কৰিম জাস্ট উক্তিটো দিয়া আছে তাৰ পৰা এটা তোমালোকক সমীকৰণ বনাব দিছে ওকে সো 1 নম্বৰ যেটো আছিল 3 নম্বৰৰ 1টো তাতে কৈছে অনুপমা নিৰুপমা আৰু উপমাৰ বয়সৰ সমষ্টি 22 বছৰ তিনিজনী ছোৱালী আছে ইয়াতে অনুপমা আছে নিৰুপমা আৰু কোন আছে অনুপমা নিৰুপমা উপমা ইহঁতৰ বয়সৰ সমষ্টি ইহঁতৰ যিমান বয়স তাৰ সমষ্টিটো কিমান 22 হা 22 বছৰ অনুপমা নিৰুপমাতকৈ এবছৰ সৰু অনুপমা নিৰুপমাতকৈ এবছৰ সৰু নিৰুপমাৰ যিমান বয়স তাতকৈ অনুপমা এবছৰ সৰু নিৰুপমা যদি 2 বছৰ হয় এই কিমান হ'ব নিৰুপমা যদি 2 বছৰ হয় ইয়াৰ 2 - 1 এবছৰ কম হ'ব এই যদি 2 বছৰ হয় ইয়াৰ এবছৰ হ'ব এই যদি 3 বছৰ হয় ইয়াৰ 2 বছৰ মানে অনুপমা নিৰুপমাতকৈ এবছৰ সৰু ক্লিয়াৰ তাৰ পিছত কি কৈছে উপমা নিৰুপমাতকৈ 2 বছৰ ডাঙৰ উপমা নিৰুপমাতকৈ 2 বছৰ ডাঙৰ নিৰুপমা যদি 2 বছৰ হয় উপমা কিমান হ'ব 2 বছৰ ডাঙৰ 2 + 2 উপমা নিৰুপমাতকৈ 2 বছৰ ডাঙৰ এই যদি 2 বছৰ হয় তাই 2 ৰ লগত আৰু 2 যোগ কৰিব লাগিব মানে 4 বছৰ নিৰুপমাৰ বয়সেৰে সমীকৰণ গঠন কৰা নিৰুপমাৰ বয়সেৰে সমীকৰণ গঠন কৰা তাৰ মানে নিৰুপমাৰ বয়স তুমি কিবা এটা ধৰি ল'ব লাগিব তাৰ পিছত সমীকৰণটো বনাব লাগিব ওকে আমি কি ধৰি লম নিৰুপমা যদি আমি x বুলি ধৰি লম হল নিৰুপমাৰ বয়স আমি x ধৰি লওঁ তেতিয়া হলে অনুপমাৰ কি হ'ব নিৰুপমাৰ যদি 2 হয় তেতিয়া হলে অনুপমাৰ 2 পৰা 1 বিয়োগ হয় নিৰুপমাৰ যিমান বয়স অনুপমাৰ তাতকৈ এবছৰ কম এতিয়া আমি নিৰুপমাৰ কিমান ধৰিছো x গতিকে অনুপমাৰ কি হ'ব x - 1 মন দিবা নিৰুপমাৰ আমি x ধৰিছো গতিকে অনুপমাৰ কিমান হ'ব তাতকৈ 1 কম x - 1 হ'ব অনুপমাৰ বয়স উপমাৰ কিমান হ'ব নিৰুপমাতকৈ 2 বছৰ বেছি নিৰুপমাৰ যেহেতু x গতিকে উপমাৰ হ'ব x + 2 2 হলে 2 + 2 গতিকে x হলে x + 2 নিৰুপমাৰ বয়সটো আমি x ধৰিছো গতিকে অনুপমা হ'ব তাইতকৈ এবছৰ সৰু নিৰুপমা হ'ব উপমা হ'ব তাইতকৈ 2 বছৰ বেছি আৰু এই গোটেইখিনি যোগফল কৰিলে আমি 22 পাওঁ হল এতিয়া আমি কি বুলি লিখিম প্ৰশ্নটো ধৰা হল কাৰ বয়স আমি ধৰিম নিৰুপমাৰ বয়সৰে কৈছে নহয় ধৰা হল নিৰুপমাৰ বয়স আমি কি বুলি ধৰিম x বছৰ নিৰুপমাৰ বয়স 1 বছৰ এতেকে অনুপমাৰ বয়স কিমান হ'ব নিৰুপমাতকৈ এবছৰ সৰু এতেকে অনুপমাৰ বয়স x ৰ পৰা 1 বিয়োগ ইমান বছৰ হল তাৰ পিছত উপমা কিমান হ'ব উপমাৰ বয়স কি হ'ব নিৰুপমাতকৈ 2 বছৰ ডাঙৰ নিৰুপমাৰ বয়স যিমান তাৰ লগত আমি 2 যোগ দিব লাগিব ইমান বছৰ হল সো আমি পালো নিৰুপমাৰ x অনুপমাৰ x ৰ লগত কৰা 1 কম x তকৈ 1 কম আৰু উপমাৰ x তকৈ 2 বেছি এজনী হল এবছৰ সৰু এজনী হল 2 বছৰ ডাঙৰ সো মাজতে আছে নিৰুপমাৰ বয়স x আছে অনুপমাৰ বয়স হ'ব তাইতকৈ এবছৰ সৰু -1 আৰু উপমাৰ বয়স হ'ব 2 বছৰ ডাঙৰ x ৰ লগত 2 যোগ তাৰ পিছত কি হৈছে ইহঁতৰ গোটেই কেইটাৰ বয়সৰ সমষ্টি কেইটা কি হয় যোগ কৰিলে আমি 22 পাওঁ 22 পাওঁ এতেকে প্ৰশ্ন মতে এতিয়াহে আমাৰ উক্তিটো লাগিব উক্তিটো সমীকৰণটো বনাব লাগিব নহয় প্ৰশ্ন মতে কি হ'ব ইহঁতৰ সমষ্টিবোৰ কি হয় 22 হয়
অনুপমা নিৰুপমা উপমা যোগ কৰিলে আমি কি পাওঁ 22 হয় এইখিনি বস্তু তোমালোকে লিখিব নালাগে উত্তৰটোত খালি মই বুজিবৰ কাৰণে থৈছোঁ প্ৰশ্নমতে কি হ'ব এতিয়া অনুপমা কিমান x - 1 যোগ নিৰুপমা কিমান x বা তোমালোকে সিধা সিধি প্ৰথমৰ পৰা লিখি গলেও হ'ব এটো আগত লিখিব নালাগে প্ৰথম এটো লিখা x যোগ অনুপমাৰ হল x - 1 যোগ উপমাৰ হল x + 2 এই গুটেই কেটা যোগ কৰিলে তোমালোকে কি পাবা 22 পাবা এইবোৰ ব্ৰেকেট দিবা এই গুটেই কেটা বছৰ যোগ কৰিলে তোমালোকে কি পাবা 22 বছৰ সো সমীকৰণত বছৰ কিবা কিবি হেবোৰ লিখিবা নালাগে x + x - 1 + x + 2 = 22 সো এটো লিখিলে হল আৰু একো কৰিব নালাগে সমাধান এতিয়া আমাৰ আহা নাই এখিনি কৰিলে তোমালোকৰ সমীকৰণটো সমাপ্ত হ'ব 3 নম্বৰ একটো এনে ধৰণে হ'ব তোমালোকে নিশ্চয় বুজি পাইছা যদি বুজি পোৱা নাই আকৌ এবাৰ ভিডিওটো ৰিপিট কৰিলে কথাখিনি আকৌ এবাৰ ভালকৈ মন কৰি লোৱা ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 2 টো চাম কোৱেশ্চন নম্বৰ 2 টোত কৈছে অঞ্জনৰ ককায়েকৰ বয়স অঞ্জনৰ ককাকৰ বয়স 72 বছৰ ককাকৰ বয়স অঞ্জনৰ বয়সতকৈ 7 গুণতকৈ 2 বছৰ বেছি কোৱেশ্চনবোৰ খুব ভালকৈ পঢ়িবা অঞ্জনৰ ককাকৰ বয়স 72 বছৰ এটো ধৰি ললো অঞ্জন আৰু এটো ধৰি ললো অঞ্জনৰ ককাক এটো অঞ্জন এটো অঞ্জনৰ ককাক এটো ককাক বুঢ়া এটো অঞ্জন এটো অঞ্জনৰ ককাক এতিয়া ককাকৰ বয়স কিমান বুলি কৈছে অঞ্জনৰ ককাকৰ বয়স 72 বছৰ ইয়াৰ বয়স 72 যিজন ককাক তাৰ বয়স 72 তাৰপিছত অঞ্জনৰ লগত কেনেকৈ ৰিলেট কৰিছে ককাকৰ বয়স অঞ্জনৰ বয়সৰ 7 গুণতকৈ 2 বেছি অঞ্জনৰ যিমান বয়স তাতকৈ 7 গুণ অঞ্জনৰ যদি কিবা এটা x হয় তাৰ 7 গুণ মানে 7x অঞ্জনৰ বয়স যদি x হয় তাৰ 7 গুণ ককাকৰ বয়স কি অঞ্জনৰ বয়সৰ 7 গুণতকৈ 2 বছৰ বেছি 7 গুণ মানে 7x তাৰ লগত 2 দিব লাগিব তেতিয়া কি হ'ব 7 গুণতকৈ 2 বেছি এটো হলে এটোৰ ইকুৱেল হ'বগৈ 72 বছৰৰ সমান বুজি পাইছানে মই আকৌ এবাৰ ৰিপিট কৰিছো ককাকৰ বয়স 72 বছৰ আৰু প্ৰশ্নমতে কি কৈছে অঞ্জনৰ বয়সৰ 7 গুণতকৈ 2 বছৰ বেছি ককাকৰ বয়স তে অঞ্জনৰ বয়স আমি কিবা এটা ধৰি ল'ব লাগিব x বুলি ধৰি লম আমি x ৰ সহায় ল'বই লাগিব অজ্ঞাত ৰাখি সো x ধৰি ললো আমি অঞ্জনৰ বয়স গতিকে প্ৰশ্নমতে কি হ'ব তাৰ 7 গুণ 7x তাতকৈ 2 বেছি 7x + 2 = ককাকৰ বয়স হৈ গ'ল হেতু সো আমি কি লিখিম সমাধানটো ধৰা হল আমি কাৰ বয়স ধৰিব লাগিব ককাকৰ বয়সটো দিয়াই হৈ আছে অঞ্জনৰ বয়স ধৰিব লাগিব অঞ্জনৰ বয়স ধৰা হল অঞ্জনৰ বয়স কি x বছৰ এটাকে প্ৰশ্নমতে কি হ'ব ধুনীয়াকৈ ক'বই পাৰিবা তোমালোকে খুব ভালকৈ প্ৰশ্নটো মন দিব লাগিব কি হ'ল প্ৰশ্নমতে 7x + 2 = 72 7x + 2 = 72 এটো হৈ গ'ল তোমালোকৰ সমীকৰণ সিম্পল তোমালোকে খালি প্ৰশ্নটো খুব ভালকৈ মন দি পঢ়িব লাগিব ওকে এতিয়া আমি 3 নম্বৰটো চাম 3 নম্বৰটো কৈছে এটা বৰ্গৰ পৰিসীমা 32 সেন্টিমিটাৰ বৰ্গৰ কথা আহি গ'ল দেই এটো বৰ্গ এটা বৰ্গৰ পৰিসীমা সূত্ৰ তোমালোকে জানিব লাগিব 32 সেন্টিমিটাৰ 32 সেন্টিমিটাৰ এটো হল বৰ্গ এটা বৰ্গৰ পৰিসীমা সূত্ৰ কি আছিল পৰিসীমা মানে বাহু কেটাৰ যোগফল 4 * এটা বাহু হয়নে 4 * এটা বাহু = বৰ্গৰ পৰিসীমা সো আমি কি কৰিব লাগিব এইবোৰ ধৰিব লাগিব এইবোৰ বাহু যিকোনো এটা আমি ধৰিম x p কিবা এনেকৈ ধৰি লম p বুলি ধৰি লম এবাৰ দিয়া x ধৰি আছো p q r এইবিলাক ধৰিম আমি ধৰি লম বৰ্গটোৰ এটা বাহু কি বুলি p বুলি ধৰি লম তেতিয়া হলে বাহু চাৰিটাৰ যোগফলহে আমি পৰিসীমা পাম 32 মানে p + p + p + p = 32 চাৰিটা p যোগ কৰিলে আমি 32 পাম হেতুকে নকয় আমি 4p বুলি ক'ব পাৰো 4p বা p চাৰিটা যোগ কৰা একেই কথা আমি কি কৰিম ধৰা হল বৰ্গৰ
এটা বাহু মান ইকুৱেল পি এতেকে প্ৰশ্নমতে বৰ্গৰ পৰিসীমা কিমান দিয়া হৈছে 32 এটা বৰ্গৰ পৰিসীমা মানে কি জানো আমি 4 ইনটু এটা বাহু মানে কিমান p সো 4p ইকুৱেল দিয়া হ'ব 32 এটো হ'ব তোমালোকৰ আনসাৰটো ঠিক আছে বৰ্গৰ পৰিসীমাৰ সূত্ৰটো তোমালোকে মনত ৰাখিবই লাগিব 4 ইনটু এটা বাহুৰ মান সো 4 ইনটু p ইকুৱেল 32 ইয়াত তোমালোকে সেন্টিমিটাৰ কিবা কিবি হেবুল লিখিব নালাগে হা 4p ইকুৱেল 32 এটো হ'ব তোমালোকৰ সমীকৰণটো তাৰ পিছত এটা 4 নম্বৰ কি দিয়া হৈছে ৰোমেনৰ দেউতাকে প্ৰতি কিলোগ্ৰাম 20 টকা দৰত আলু আৰু প্ৰতি কিলোগ্ৰাম 10 টকা দৰত পিয়াজ কিনিলে তেওঁ আলুৰ পৰিমাণতকৈ 1 কিলোগ্ৰাম কম পিয়াজ কিনাৰ পিছত বেপাৰীক 50 টকা দিলে কোৱেশ্চনটো আকৌ ভালকৈ পঢ়িবা ৰোমেনৰ দেউতাকে প্ৰতি কিলোগ্ৰাম 20 টকা দৰত আলু আৰু প্ৰতি কিলোগ্ৰাম 10 টকা দৰত পিয়াজ কিনিলে প্ৰথম তোমালোকে এনেকৈ সাইডত বস্তু ভালকৈ ভাবি লবা ইয়াতে আলু আৰু পিয়াজৰ কথা কৈ আছে আলু পিয়াজ আলু কিমান কৈ 20 টকা আলু 20 টকা কৈ কিনিছে আৰু পিয়াজ 10 টকা কৈ কিনিছে আলু ইমান পিয়াজ ইমান আলু 20 টকা পিয়াজ 10 টকা দৰত কিনিছে কি বুলি ক'লে 20 টকা দৰত আলু প্ৰতি কিলোগ্ৰাম আৰু 10 টকা দৰত পিয়াজ কিনিলে মানে তেওঁ আলুৰ পৰিমাণতকৈ 1 কিলোগ্ৰাম কম পিয়াজ কিনাৰ পাছত 50 টকা দিলে আলু যিমান কিনিছে আলু কিনাত মানে যে কিলোগ্ৰাম কিনিছে কিমান কিলোগ্ৰাম কিনিছে হেতু দিয়া নাই যিমান কিলোগ্ৰাম আলু কিনিছে তাতকৈ 1 কিলোগ্ৰাম কম পিয়াজ কিনিছে তাৰ মানে যদি 2 কিলোগ্ৰাম আলু কিনিছে তেতিয়াহলে পিয়াজ কিনিছে 1 কিলোগ্ৰাম হল আৰু যদি 5 কিলোগ্ৰাম আলু কিনিছে পিয়াজ কিনিছে 5 ৰ পৰা 1 কম যদি x কিলোগ্ৰাম আলু কিনিছে তেতিয়াহলে পিয়াজ কিমান কিনিব x - 1 হয়নে যদি 10 কিলোগ্ৰাম আলু কিনে পিয়াজ কিনে তাতকৈ 1 কিলোগ্ৰাম কম 9 কিলোগ্ৰাম তেনেকৈ x কিলোগ্ৰাম যদি আলু কিনে পিয়াজ কিমান কিনিব x - 1 তাৰ লগত আমি কি কৰিব লাগিব দামটো পূৰণ কৰিবই লাগিব কিলোগ্ৰামৰ লগত দামটো পূৰণ কৰিলেহে আমি টোটাল টকাটো পাম এইখিনিৰ অন্তত তেওঁ কিমান দিব আলু আৰু পিয়াজ কিনাৰ পিছত বেপাৰীক তেওঁ 50 টকা দিব এটো জানিব লাগিব সো আমি কি কৰোঁ 20 টকাৰ আলু আমি কিনোতে দামটো তাৰ লগত জড়িত হইব 5 কেজি আলু কিনিছো মানে কি 5 * 2 কৰিব লাগিব তেতিয়াহে আমি কিমান টকা পাম 100 টকাই হওক যিমান টকাই হওক এটো আমি পাম এতিয়া 20 টকা কৰি তুমি কি পৰিমাণটো লাগিব নহয় x টো লাগিবই সো 20 পূৰণ x আহিব কিমান কিলোগ্ৰাম কিনিছা হেতু লাগিবতো টকাটো হলে নহব নহয় দামটো ওলাবৰ কাৰণে গতিকে ইয়াতে x টো আহিব আমি কিলোগ্ৰামৰ পৰিমাণটো ধৰা হল আলু কিনিছে x কিলোগ্ৰাম আমাক হেতু লাগিব কিমান কিলোগ্ৰাম লাগিছে তেতিয়া আমি 20 লগত হেতু ইনটু কৰিব পাৰিম ইয়াতে আমি লিখিম ধৰা হল আলু কিনে x কিলোগ্ৰাম এতেকে পিয়াজ কিমান কিনিব আলুতকৈ 1 কেজি কম x - 1 কিলোগ্ৰাম এতেকে প্ৰশ্নমতে কি হ'ব উক্তিটো খুব ভালকে মন কৰিবা দেই প্ৰশ্নমতে কি হ'ব কিলোগ্ৰামটোৰ লগত টকাটো পূৰণ হ'ব আলু কিমান x কিলোগ্ৰাম সো 20 টকা কৈ আলুৰ দাম 20 টকা নহয় জানো আলুৰ দাম 20 টকা সো 20 পূৰণ x আৰু তাৰ লগত কি হ'ব পিয়াজ কিমান সৰি ইটো আগত লিখিম আমি দামটো আলুৰ পিয়াজৰ দাম 10 টকা নহয় সো 10 পূৰণ x - 1 এই গুটেখিনি কৰিলে কিমান টকা দিয়ে 50 টকা বেপাৰীক দিয়ে সো এটুক তোমালোকে কি বুলি লিখিবা 20 পূৰণ x টো 20x বুলি লিখিবা বা এনেকৈ লিখিবা 20x পূৰণ চিনটোৱে নিদিলেও এনেকৈ লিখিব পাৰা 20x plus 10x minus 1 equal 50 সো এটো কৰিলে হৈ গল তোমালোকৰ নিৰ্ণয় সমীকৰণটো এটো মন কৰিবা আলু কিমান কিনিলে ধৰি লৈছো আমি x কিলোগ্ৰাম তেতিয়াহলে পিয়াজ তাতকে 1 কেজি কম 1 কেজি কম কিনে নহয় সো x - 1 কিলোগ্ৰাম
আলুৰ দাম কিমান 20 টকা কৰি আৰু পিঁয়াজৰ দাম 10 টকা কৰি সো আলুৰ দামত কি হ'ব 20 পূৰণ হ'ব x কিলোগ্ৰামৰ কাৰণে 20 পূৰণ x হ'ব আৰু পিঁয়াজৰ দামত কি হ'ব x - 1 ৰ লগত 10 ইনটু হ'ব আৰু এইখিনিৰ অন্তত তেওঁ বেপাৰীক কিমান টকা দিয়ে বুলি কৈছে 50 টকা সো এই দুটা যোগ কৰিব লাগিব আলু আৰু পিঁয়াজৰ 20x ইনটু প্লাস 10x - 1 ইকুৱেল 50 টকা সো এইখিনি বস্তু লিখিব নালাগে এইখিনি বস্তু মই বুজিবৰ কাৰণে কৈছো এইখিনি বস্তুহে লিখি লবা হ'ব সো 3 নম্বৰ 4টো এনে ধৰণে কৰিব লাগিব তাৰ পিছত 5 নম্বৰটো আছে 5 নম্বৰটো মই তোমালোকলৈ হোমৱৰ্ক কৰিম 5 নম্বৰটো বহি লোৱা ত্ৰিভুজৰ দুটা কোণৰ মাপ আটাইতকৈ সৰু কোণটো যথাক্ৰমে 2 গুণ আৰু 3 গুণ ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী ভালকৈ পঢ়ি লবা ত্ৰিভুজৰ দুটা কোণৰ মাপ আটাইতকৈ সৰু কোণটোৰ যথাক্ৰমে 2 গুণ আৰু 3 গুণ তাৰ মানে তোমালোকে আটাইতকৈ সৰু কোণটো ধৰি ল'ব লাগিব হেতুৰ লগতহে জড়িত হৈছে বাকি কেইটা আটাইতকৈ সৰুটো যদি x হয় তেতিয়াহলে বাকি দুটা কি হ'ব 2x আৰু 3x 2 গুণ আৰু 3 গুণ হয়নে আৰু ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 সো গোটেইকেইটা যোগ কৰিবা কোন কেইটা কি পালা গোটেইকেইটা যোগ কৰি 180 হেতু হৈ যাব তোমালোকৰ সমীকৰণটো সো আজিলৈ এইখিনিতে থাকক নেক্সট আমি কোৱেশ্চন নম্বৰ 4 5 6 সমাধান কৰিম নেক্সট ভিডিওটোত ঠিক আছে সো আজিলৈ ইমানতে থাকক